কি যে দেখিলো সংসাৰৰ খেলা, এতিয়া মৈত্ৰৰ হ'ল আমাৰ ডাঙৰ মেলা। এতিয়া জনসংখ্যা হৈছে বহুত, মানৱৰ জমিন হ'লেকো মানৱৰ জমিৰ আৱশ্যক অতিকৈ হৈছে। এতিয়া মানৱ জন্ম বাঢ়ি গৈছে। খাদ্য মানৱৰ প্ৰধান ভোগ হ'ল। খাদ্য খাব নেপালে যমন নগৰত গৈ পৃথিৱীত যদি শৰীৰ সুস্থ ৰখাৰ চেষ্টা কৰা, সদায় মহৎ কৰ্মৰ মাজেদি কৰি যোৱা। নিজৰ শুদ্ৰ কৰ্মৰ ফল ভোগ কৰিবা। সাৰ্থক জীৱনক উদ্ধাৰ কৰিব পাৰিবা। আমি মৰিলেও সন্তানৰ কৰ্মৰে সদায় নাম, সংসাৰত সদায় পবিত্ৰবাদী আমি হ'ম। নিজৰ সৎ কৰ্মৰে বুজাই দিয়া মৰথ, মানৱৰ জীৱনত নাম থাকিব জনম। মানৱ